গুড মৰ্ণিং ৰাইজ আৰু ৰাতিপুৱা 8:30 বাজি গ'ল আৰু চাওকচোন বাৰু পৰিৱেশটো কেনেকুৱা হৈ আছে। ইমান সময় হ'ল আৰু কুঁৱলী চাহ আঁতৰাই নাই। বিহু বুলি যে কিমান কাম ওলাই, এইফালে ঘৰ সাৰি ঘৰ মুচিব লৈছোঁ আৰু এইফালে ৰাতিপুৱাই দাদা ওলাইছে মাছ আনিবলৈ। নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? তো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু লগতে আজি উৰুকা আৰু লগতে আপোনালোক সকলোকে বিহুৰো বহুত বহুত শুভেচ্ছা আছিলোঁ মোৰ ফালৰ পৰা। তো বিহুৰ যা যোগাৰ পৰা চলি আছে। ৰাতিপুৱা শুই উঠিয়ে কাম বন কৰিলোঁ, কৰি মেলি এতিয়া গা পা ধুই মূৰ চূৰ ধুলোঁ আৰু ৰ'দত বহিছোঁহি। আৰু এইফালে মাও কামত ব্যস্ত হৈ আছে, পাপাও এইফালে বৌ দাদা আৰু দাদা গৈছিলে বজাৰলৈ। মানে পুখুৰী এটাত এইফালে প্ৰতিবাৰে বিহুত মাছ ধৰে, মানে তালৈ গ'ল আৰু মাছ লৈ আহিলে। কি আনিলে আপোনালোকক জনাম বাৰু, দেখুৱাই যাম মানে। তো আজি দিনটো কি কৰোঁ, কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। আৰু আজি অলপমান পিঠাও বনাব আছে। কালি বগা পিঠাখিনি বনালোঁ আৰু আজি বাকী তিল পিঠা তেল পিঠা বনাব লাগিব, লাড়ু বনাব আছে। তো এইখিনি কাম বন কৰি কি হয় আপোনালোকক দেখুৱাই যাম, আপোনালোকেও চাই গৈ থাকিব। তো আকৌ লগ পাই আছোঁ। এইফালে দাদা আহি পালেহি মাছ লৈ। চাৰা ধৰি দে, আজি আমাৰ বিহুৰ খানা। মাছটো দেখি ময়ো ৰ'ব নোৱাৰিলোঁ, লৈ ল'লোঁ হাতত আৰু আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। তাৰপিছত মাছটো কাটিবৰ কাৰণে এইফালে ঠিক ঠাক কৰা হৈছে। তো এতিয়া অলপ ভাত খাই লওঁ আমি, 12টামান বাজিবলৈ হ'ল, বাজিলে আৰু। তো কাম বন কৰিব আছে আৰু একো তেনেকৈ খোৱা নাই। চাহ তাহ মাহঁতে চাহ খালে, ক'ত তেনেকৈ চাহো নাখাওঁ। তো ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ কামত লাগিব লাগিব। এফালে পূৰা পাপাই দা ধৰাই আছে মাছ কাটিবলৈ, আজি মাছটো। একো জাল নাই। এইফালে মই আৰু বৌ ভাত খাবৰ কাৰণে বহি ল'লোঁ। মাজে মাজে মই ভইচ অভাৰ কৰিব লগা আছে, কাৰণ পূৰা গান বজাই থোৱা হৈছে। চবফালে গান লাগি আছে বিহু বুলি। আৰু আমি দুইজনী কথা পাতি ভাতকেইটা খালোঁ। তাৰপিছত আকৌ কাম কৰিবলৈ হ'বই নহয়, খাই বৈ আজৰি হওঁ মানে। ক্ৰীম হয় আৰু এফালে দৈ টেকেলি এটা আনিছে, ছাতি আৰু ৰঙালাও চব আছে। তো আজি ৰাতিৰ খানাত আছে গ্ৰিল চিকেন, এফালে চিতল মাছ আনিছে, মাছ মায়ে ফুলকবি দি বনাব। তাৰপিছত গাহৰি মাংস আনিছে, পুৰি খাম, ফ্ৰাই কৰিম চাগে। মানে আজি পেট পূৰা গৰম হ'ব মাঘৰ বিহুত, কি ক'ম। আৰু প্ৰতিবাৰে এনেকৈয়ে খোৱা হয় দেই, পূৰা মানে ডাফিতকৈ। তো জুইৰ ওচৰত বহি জুই খোৱাও হয়, মাংস খোৱাও হয়। তো এইখিনি বস্তু গোটোৱা হৈছে আৰু আমি ঘৰৰকেইটাই খাম বাৰু। মানে আমি আজিলৈকে সৰুৰ পৰা মানে আজিৰ দিনটোলৈকে আমি দাদা মই মা পাপা চাৰিটা আমি লগতে খাওঁ। তেতিয়া আমাৰ লগত বৌ আছে আৰু আমি আগতেও এনেকৈ লগতে খাওঁ, বেলেগত খাব নাযাওঁ। আজিও ঘৰৰ আমি 5টাই খাম। এতিয়া বাকী বেলেগ কাম আছে, এইখিনিও কৰি লওঁগৈ। বতোৱা হৈ গ'ল নি মাছ আৰু আছে তো নিমখ দি। এইফালে তেল পিঠা আমাৰ হৈ আছে, এইফালে বনাই আছে বৌয়ে তেল পিঠা। বহি বহি মানে বনাবলৈও ভাল লাগে, তাতে আৰু ইমানখিনি আছে। এয়া গাহৰি মাংস পুৰি খাবৰ কাৰণে পূৰা যোগাৰ কৰা হৈছে। আৰু মই এইফালে লাড়ু বনাবৰ কাৰণে নাৰিকলখিনি সৰুকৈ কুটি ল'লোঁ। তাৰপিছত এইখিনি মিক্সিত এতিয়া মাৰি ল'ম, খুব ধুনীয়াকৈ গুড়ি হ'ব আৰু বনাবলৈও ভাল লাগে। ৰুকনি দি মানে টাইমো লাগি যায়, মিক্সিত দিলে টাইমটো কম লাগে। তো এইখিনি মই ৰেডি কৰি ল'লোঁ। আজৰি নাই, মোৰ মোবাইল ধৰা জনে হাঁহি আছে। আবেলিয়ে হৈ গ'ল আৰু এতিয়া পিঠা বনাই হ'ল, কাপোৰ কানি লৈ আছোঁ। কাপোৰ কানি লৈ আছোঁ এতিয়া। এইখিনি থৈ মেলি জাপি বজাৰলৈ যাম। মাংস অলপ কিনিব আছে, মানে পুৰি খাবলৈ। আৰু মানে বৌয়ে পৰ্ক নাখায়, ব্ৰইলাৰ চিকেন আনিম পুৰি খাবলৈ। অ' বাবা, পাপা, বাবা ৰুক, এইফালে মাছ খাবনে মাংস?
বিধেই চলিব, দুবিধ ৰাতিপুৱা এবিধ খাম। দুবিধ। এইফালে পাপাই খৰি চৰি আমাৰ ওপৰত আছিলে যে এইবোৰ তলত দি আছে, তো এনেকৈয়ে চব ব্যস্ত হৈ আছে আজিৰ দিনটো, হয়নে? বাবাই দি দিয়ক। তো কাম বন কৰি এতিয়া ওলাওঁগৈ, বজাৰটো কৰি আহোঁ। জলকীয়া নাই বিশেষকৈ, আৰু খানা বনালে জলকীয়া নহ'লে কেনেকৈ বনাম। আমি দুটাই খোজকাঢ়ি যামগৈ, বাইক নালাগে। ব'লা। আৰু বজাৰত ভিৰ চাওকচোন, মাছৰ বজাৰত মানুহৰ ভিৰ। এইফালে জলকীয়া ল'লোঁ, তাৰপিছত এইফালে ইমান ভিৰ হৈ থকা দেখি ই চালেগৈ, মানে মাংসত পূৰা ভিৰ লাগি আছে। মানে বহলকৈ অনাত আমি পুৰিম। আমি লাড়ু বনোৱাত লাগিছোঁ, তাৰপিছতে আমি খানা জোৰ দিম ন। ফোন কৰিছোঁ। মানে সৰু হৈ যায়। মাছ টেষ্টিং ল'ব। গৰম ন? মানুহজনে আনি দিয়া, নিজে হেৰি কৰি নে? দেখা না খাইগা হৈ গ'ল, চব খোৱাত ব্যস্ত। অকণ খাই লওঁ। ইপিনে মায়ে ফুলকবি, বিলাহী, আলু দি মাছৰ চব্জিটো বনাই আছে। মাছৰ চব্জি হৈ গ'ল, এফালে লোকেল চিকেনটো হৈ গ'ল। এতিয়া মই পোলাও বনাব লৈছোঁ। এফালে ৰিফাইন অলপ দিলোঁ, তাৰপিছত তেজপাত, দালচেনি, লং, ইলাচি দি, কাজু দি পেলাই পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত এইখিনি অলপমান ফ্ৰাই কৰি থাকিম, আৰু পূৰা মিডিয়াম ফ্লেমত দিছোঁ। ফ্ৰাই কৰি কৰি অকণমান ৰঙা হ'ব দিম মানে এইখিনি। তাৰপিছতহে লাষ্টত চাউলখিনি এড কৰিম। মাজতে মই চেনি অকণমান দিলোঁ, আকৌ অলপমান ফ্ৰাই কৰিলোঁ। তাৰপৰা আদা নহৰু দিম, আৰু মানে আজি গাজৰ মটৰ একো দিয়া নাই, একদম চিম্পুলকৈ বনাইছোঁ। পোলাও বনাই আছোঁ। এইফালে পোলাও হৈ আছে, আৰু এইপিনে দাদাই বইল কৰা গাহৰি মাংসখিনি খৰিকাত দিব লৈছে। এইফালে গাহৰি লাইপাত খাই আছে, আৰু এইফালে ব্ৰইলাৰ চিকেন পুৰিব লৈছে। মানে চবেই বেলেগ বেলেগ খায় যে, বৌয়ে গাহৰি নাখায়, আৰু সেইকাৰণে ব্ৰইলাৰ চিকেন। আজি গাহৰি মাংস টেষ্টি লাগিছে দাদা। সুন্দৰ। এতিয়া মাংস পুৰি খাই থকা হৈছে, তাৰপিছত ভাত খোৱা হ'ব। এতিয়া এফালে বাবলাদাই গাহৰি পুৰি আছে, আৰু এইফালে ব্ৰইলাৰ চিকেন। খোৱা হ'বত লগ পাই আছোঁ আপোনালোকক। পোলাও পৰ্ক। এইফালে চব যা যোগাৰ কৰি ল'লোঁ, তাৰপিছত গোটেইকেইটা বহি খাবলৈ ল'লোঁ একেলগে। পাপাই আগতীয়াকৈ খালে, মই, মা, দাদা, বৌ আৰু বাবলা দা। তাৰপিছত আমি কথা পাতি পাতি ধুনীয়াকৈ খালোঁ আজিৰ খানাটো। খাই বৈ আজৰি, ইও গ'ল ঘৰলৈ। তো এতিয়া শুই যাওঁ, পূৰা ভাগৰ লাগিছে। নাই বাই, পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'।